আপুনি বিজেপিক ভাল পায় নে কংগ্ৰেছক ভাল পায় নে ৰাইজৰ দলক ভাল পায় নে অসম জাতীয় পৰিষদক ভাল পায়? নিশ্চয়কৈ আপুনি কোনোবা এটা দলক ভাল পায়, কিন্তু এনেকুৱা কিছুমান মানুহ থাকে যিবিলাকে এটা ৰাজনীতিৰ দলক ভাল পোৱাৰ উপৰিও নিজৰ জান দিবলৈ ৰেডি হৈ থাকে। এই ভিডিঅ'টো চাওক। এজনে কৈ আছে হু ইজ গৌৰৱ গগৈ আৰু ইজনে কৈ আছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। মানে এটা দলৰ মানুহে আনটো দলৰ মাজত যুদ্ধ হৈ আছে। আৰু এটা ৰেলীত চাওক, ক'ব লাগে মুৰ্দাবাদ, কৈ দিলে জিন্দাবাদ, আকৌ শুদ্ধ কৰি ক'লে মুৰ্দাবাদ। এতিয়া প্ৰশ্ন হ'ল, সঁচাকৈ আমি এটা ৰাজনৈতিক দলৰ কাৰণে নিজকে ইমান বলীয়া কৰিব লাগেনে? যদি পইচা ইনকাম কৰিবলৈ আপুনি এটা ৰাজনৈতিক দলক ছাপোৰ্ট কৰিছে তেনেহ'লে কৰক, মোৰ ক'ব লগা একো নাই। কিন্তু এনেই সাধাৰণ মানুহে ৰাস্তাত এনেদৰে কুকুৰৰ দৰে চিঞৰি ফুৰিলে ভালো নেদেখি আৰু মই একো লাভ হোৱা বুলি নাভাবোঁ। মই এই কথাটো কিয় কৈছোঁ, এটা উদাহৰণ আপোনালোকক বুজাই দিব ওলাইছোঁ। ভালকৈ চাওক এই ভিডিঅ'টো। কেইজনমান মানুহে বিয়াত নাচি আছে। বিয়াখন হৈছে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট নবীন জিন্দালৰ জীয়েকৰ। আৰু এই নবীন জিন্দাল কোন আছিল জানেনে? এইজন আছিল আগত কংগ্ৰেছৰ আৰু এতিয়া ৰিচেণ্টলি বিজেপিত জইন কৰিলে। আৰু এই ষ্টেজত নাচি থকা মহিলাসকল কোন হয় জানেনে? প্ৰথমগৰাকী হ'ল কংগ্ৰেছ পাৰ্টীৰ, আৰু দ্বিতীয়গৰাকী হ'ল তৃণমূল কংগ্ৰেছৰ, আৰু তৃতীয়গৰাকী হ'ল আপোনাৰ বিজেপি পাৰ্টীৰ কংগনা ৰাণাৱত। আৰু ইহঁতে বিয়াখনত হঠাৎ লগ পাই যে নাচিছে সেইটো নহয়, কাৰণ এই ডান্সটোত এটা এটা ষ্টেপ সিহঁতে মিলাই নাচিছে, আৰু সেইটো কৰিবৰ কাৰণে সিহঁতে বহুত দিন লগ কৰিছে, প্ৰেক্টিচ কৰিছে, তাৰপিছতে এই ডান্সটো কৰিছে। গতিকে বহুত মানুহে যে কংগ্ৰেছ আৰু বিজেপি পাৰ্টি বুলি যে কাজিয়া লাগি থাকে, এই দলসমূহৰ ওপৰৰ মানুহখিনি এজনে আনজনৰ ভাল বন্ধু। সেই ওপৰৰ মানুহখিনিয়ে এজনে আনজনৰ ভাল বন্ধু, আৰু তেওঁলোকে একেলগে লগ কৰে, কথা পাতে, পাৰ্টি কৰে। ক'ব গ'লে বিৰাটে ধুনীয়া বন্ধু এজনে আনজনৰ। আৰু আমি তলত থকা মানুহবিলাকে ভাবোঁ যে কংগ্ৰেছ দলটোক বচাব লাগিব, নহ'লে বিজেপি দলটোক বচাব লাগিব। গতিকে আমি এজনে আনজনৰ শত্ৰু হৈ মৰোঁ। একচুৱেলি ওপৰত থকাসকলে এজনে আনজনৰ লগত বিৰাটে ধুনীয়া এটা সম্বন্ধত থাকে। তেওঁলোকে মাত্ৰ নিজৰ কামটোহে কৰি আছে। যদি আজি কংগ্ৰেছক আপুনি ব্লেমটো নিদিয়ে তেনেহ'লে বিজেপিক কোনো ভোট নিদিয়ে, আৰু যদি বিজেপিক ব্লেম কংগ্ৰেছে নিদিয়ে তেনেহ'লে কংগ্ৰেছক কোনো ভোট নিদিয়ে। সিহঁতে মাত্ৰ নিজে নিজৰ কামটোহে কৰি আছে। কথাখিনি কোৱাৰ মোৰ এটাই উদ্দেশ্য, এই যে আমাৰ সাধাৰণ মানুহখিনিয়ে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত চিঞৰি থাকে এটা দলক সমৰ্থন কৰি, সেইবিলাক কৰা বন্ধ কৰক। একচুৱেলি আমি আমাৰ মাজত শত্ৰুতা লৈ একো লাভ নাই। আপোনালোকৰ নিজৰো এটা বিবেক আছে, নিজৰ এটা বুদ্ধি আছে, নিজৰ এটা মগজু আছে। ভালকৈ এটা দলক লৈ আপুনি ষ্টাডি কৰক যে যিটো দলে আপোনাৰ ভাল কাম কৰিছে সেইটো দলকে যায় ভোটৰ দিনা ভোটটো দি আহক। কথাখিনি ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব। জয় আই অসম, জয় জুবিন দা।